আগৰ ভিডিঅ'টোত আমি শিকিছিলোঁ যে ইউটিউব চেনেল আপোনালোকে মোবাইলত সহজত কেনেদৰে খুলিব। আজিৰ ভিডিঅ'টোত আমি শিকিম যে আপোনালোকে আপোনালোকৰ ইউটিউব চেনেলটোত ভিডিঅ' কেনেকৈ দিব। আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে আপোনালোকে আপোনালোকৰ ভিডিঅ' ইউটিউবত কেনেকৈ আপলোড কৰিব। তো বলক মোবাইল স্ক্ৰীনত যাওঁ আৰু আপোনালোকক দেখুৱাই দিওঁ। ইউটিউবৰ এটা নতুন ছিৰিজ ষ্টাৰ্ট কৰিছোঁ, য'ত মই যোৱাকালিও দিলোঁ ইউটিউব চেনেল কেনেকৈ খোলে, আজি দিলোঁ ইউটিউবত ভিডিঅ' কেনেকৈ দিয়ে, কেনেকৈ থাম্বনেইল বনাব লাগে আৰু বহুত কিবা কিবি টপিক লৈ আহিম এই চেনেলটোত ইউটিউবৰ লগত জড়িত। ইউটিউবৰ সেই ভিডিঅ'বোৰ চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই যি ভিডিঅ' দিওঁ আপোনালোকে সহজতে পায়। তো বলক এতিয়া যাওঁ আমি মোবাইল স্ক্ৰীনত আৰু দেখুৱাওঁ যে ভিডিঅ' কেনেকৈ আপলোড কৰিম। এতিয়া আমি আহি গৈছোঁ মোবাইল স্ক্ৰীনত। এতিয়া আমি কি কৰিম, ইউটিউব এপছটো অ'পেন কৰিম। যোৱাকালি আমি এটা চেনেল ক্ৰিয়েট কৰিছিলোঁ বিশ্বজিৎ দাস বুলি, তাত আমি এতিয়া কি দিম, ভিডিঅ' দিম। চাওক ভিডিঅ' ওপৰত চাব আপোনালোকে এটা ভিডিঅ' অপশ্যন আছে, সেই অপশ্যনটোত আপুনি ক্লিক কৰিব। এতিয়া আমাৰ ভিডিঅ'ৰ টাইটেল দিব লাগে। টাইটেল আপোনালোকৰ হিচাপত দি দিব ভিডিঅ'টো, যে আজি মই এইটো কৰিলোঁ ভ্লগ যদি হয়, আপোনালোকৰ যি টাইটেল হয় ভিডিঅ'টোৰ সেইটো আপোনালোকে জানেই, সেইটো টাইটেলত দিব। আৰু ডিছক্ৰিপশ্যনত ফাৰ্ষ্ট একো নিদিলেও হয়, কিন্তু ডিছক্ৰিপশ্যনত আপোনালোকৰ ভিডিঅ'টোৰ বিষয়ে অলপ জাষ্ট ডিছক্ৰিপশ্যনত দিব লাগে। দিলেও দিব, নিদিলেও নাই। তাৰপিছত আপোনালোকে, মই এই ভিডিঅ'টো প্ৰাইভেট আছে দিয়ক। তাৰপিছত আপোনালোকে প্ৰাইভেট থাকিলে ইয়াতে পাব্লিক কৰিব। পাব্লিক কৰাৰ পিছত আপোনালোকে ভিডিঅ'টো ইয়াতে ওপৰত এটা এৰোপ্লেনৰ চিন আছে, এই এৰোপ্লেনৰ চিনটোত পোষ্ট কৰি দিব। হৈ গ'ল, এতিয়া আমাৰ ভিডিঅ' আপলোডিং হৈ যাব। চালে আপোনালোকে বুজি পালে ইউটিউবত ভিডিঅ' কেনেদৰে আপলোড কৰে। তো আজি আমাৰ ইউটিউব ছিৰিজৰ দ্বিতীয়টো ভিডিঅ' আপলোড কৰিলোঁ। অহাকালি আমি আপলোড কৰিম যে আপোনালোকে ইউটিউব চেনেলত যি থাম্বনেইল থাকে সেই থাম্বনেইল কেনেকৈ লগাব। এই ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব, কাৰণ বহুতৰে এটা প্ৰব্লেম আহে যেতিয়া ইউটিউবত থাম্বনেইল দিব লাগে, থাম্বনেইলটো দিলেহে আপোনাৰ ভিডিঅ'ত ভিউজ আহে। তো এই ভিডিঅ'টো নিশ্চয় চাব, কাৰণ থাম্বনেইল লগোৱাত বহুত জট আহে, ভেৰিফাই কৰিব লাগে চেনেল, সেইটো বহুতে নাজানে। জনাসকলৰ কথা বেলেগ, জনাসকলৰ কাৰণে ভিডিঅ' বনোৱা নাই, নজনাসকলৰ কাৰণে বনাইছোঁ। যিয়ে নাজানে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই যি ভিডিঅ' দিওঁ আপোনালোকে চাব পাৰে। আজিৰ কাৰণে এইখিনিয়ে, লগ পাম অন্য এটি বেলেগ ভিডিঅ'ত। আজিৰ কাৰণে বাই।